ৱেলকাম টু মাই মাজুলীৰ নেক্সট ব্লগলৈ আৰু ভিডিঅ'টো চাই থাকক। আজি আমি মাজুলীৰ 3খন সত্ৰলৈ যাম। এখন আছে দক্ষিণ পাট। ইয়াৰ দৃশ্যবোৰ চাই থাকিব, মই ভিডিঅ' কৰি যাম, আপোনালোকে চাই থাকিব। ইয়াৰ পৰিৱেশটো খুবেই ধুনীয়া। খুব দুখৰ বিষয় যে আমি চাদৰ মেখেলাযোৰ পিন্ধি আহিব নোৱাৰিলোঁ ইয়ালৈ। খুব কম দিনৰ কাৰণে আহিছোঁ আৰু এনেও ভক্তি মানুহৰ হৃদয়তহে থাকে, কাপোৰত নহয়। সেইকাৰণে এনেকৈ চাকি জ্বলাই আহিলোঁ। যিহেতু চাদৰ মেখেলা নিপিন্ধাৰ কাৰণে আমাক ভিতৰলৈ সোমাবলৈ নিদিয়ে, একেবাৰে ভিতৰলৈকে। তো ভিতৰৰ ভিডিঅ' আমি দেখাব নোৱাৰিম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। এতিয়া আমি যাম চামগুৰি সত্ৰলৈ। খুব কম সময়ৰ কাৰণে আহিব লগা হৈছে, আমি চাব লগা বৰ বেছি দেৰি কৰিব পৰা নাই। এতিয়া আহিছোঁ আমি চামগুৰি সত্ৰলৈ। ভিডিঅ'টো পাছলৈকে চাই থাকক। ইয়াত মুখা চুখা ঢেৰ আছে, কিবা কিবি বহুত ধুনীয়া ধুনীয়া। আৰু ইয়াত বাঁহ আৰু বেতেৰে তৈয়াৰ কৰা হয় আৰু মেটেকা দি পিনিও টুপি আৰু কিবা কিবি বেগ, হেণ্ডবেগ সেইবোৰ তৈয়াৰ কৰা হয়। আপোনালোকে যদি ভাল দেখে নিবহি পাৰে ইয়াৰ পৰা। ইয়াত সকলো ধৰণৰ বস্তুৱে পোৱা যায়, খোল, নেগেৰা আদি ইত্যাদি কৰি পিনি যিবোৰ আমাৰ প্ৰয়োজনীয় সাংস্কৃতিকৰ লগত জড়িত বস্তু, সেইবোৰ সকলো ধৰণৰ বস্তু ইয়াত পোৱা হয়। এতিয়া আমি যাওঁ বলক আউনীআটী সত্ৰলৈ। ইয়াৰ মুখা আৰু কিবা কিবিবোৰ আপোনালোকক ট্ৰাই কৰি চাব দিব পাৰে, আপোনালোকে চাব পাৰে, আপোনালোকৰ নিজকে কেনেকুৱা লাগিব পিন্ধি চালে। ইয়াৰ ভিতৰত গৈ আপোনালোকে চাকি তাকি জ্বলাব পাৰে আৰু খুবেই ধুনীয়া। সত্ৰ ইমানতে শেষ আৰু এতিয়া আমি যাওঁ বেলেগ এটা জেগালৈ। এতিয়া আমি গৈ আছোঁ মিচিং গাঁও এখনলৈ। মেইন ৰোডৰ পৰা খুবেই দূৰত, 7-8 কিলোমিটাৰমান আমি খোজকাঢ়িয়ে গৈছোঁ। দাদা এজনৰ ঘৰ, সিমান ভিতৰৰ পৰাও দাদাজনে বাহিৰলৈ ওলাই পিনি গৈ পিনি আমাৰ ইয়াৰ গোলাঘাটত পঢ়িছেহি, LLB কমপ্লিট কৰিলে এইবাৰ। দাদাজনৰ ঘৰ মাতি আছিলে খুবেই, আমি গৈ আছোঁ। এইটো দাদাজনৰ চাংঘৰ, আমাক ধুনীয়াকৈ খুৱাই বুৱাই পঠাইছে, লগত কিবা কিবি নিজে খেতি কৰা দিও পঠাইছে। মিচিং মানুহ খুবেই মৰমীয়াল, মাজুলী মানুহখিনিয়ে খুবেই মৰমীয়াল বাৰু। ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ।